চবে আজি বিৰাট এটা দুখজনক বিষয়। আজি বাসুগাঁও প্ৰেছ ক্লাবত আজি আমি চবে মানে ক'লা বেজ পৰিধান কৰিব লগা হৈছে। এইটো কাৰণত বাসুগাঁৱৰ সাংবাদিক আপোনালোকৰ চবে পৰিচিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ সাংবাদিক জয়ন্ত দেৱনাথক মানে চিডিলি চাৰ্কেল অফিচাৰে আৰু দতমা চাৰ্কেল অফিচাৰে তাক মানে বেয়া ব্যৱহাৰ কৰি বেয়া অশ্লীল ভাষাৰে অশ্লীল কিবাৰে তাক ফোন মানে কৰি মানে গালি গালাজ বিভিন্ন ধৰণে তাক মানে অপকীয়া মানে কিবা হেৰি কৰিছে। যি কি নহওক আজি কমচে কম আজি আঢ়ৈ মাহ ধৰি চিডিলি চাৰ্কেলৰ অফিচাৰ মানে কিবা নাই, অফিচাৰজন নাই। আমাৰ ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণে আমাৰ হাৰাশাস্তি হৈছে, বিভিন্ন ধৰণৰ ইনকাম চাৰ্টিফিকেট লাগে, আমাক লেণ্ড হোল্ডিং লাগে, ৰাইজক বিভিন্ন ধৰণৰ সমস্যাগিলা আমাৰ কিবা হৈছে। আজি আঢ়ৈ মাহ ধৰি যদি আমাৰ চাৰ্কেল অফিচাৰ যদি নাথাকে তাহলে ৰাইজৰ আমাৰ কি অৱস্থা হ'ব, এইটো মানে একদম আমাক দুৰ্ভাগ্যজনক কথা হৈছে। খুব এই বিষয়কৰ মানে আমাক বাতৰি পৰিৱেশন কৰিব গৈছে আমাৰ জয়ন্ত দেৱনাথ ডাঙৰীয়াই, কিন্তু তাক মানে অপব্যৱহাৰ কৰি মানে বেয়াকৈ তাক মানে ফোন কৰি মানে কিবা কৰিছে। এইটো উচিত তদন্ত হ'ব লাগে। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ BTR আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াক মই এইটো মানে দৃষ্টিগোচৰ কৰাৰ কাৰণে মই আহ্বান জনাই অতি সোনকালে এইটো মানে ব্যৱস্থা ল'ব লাগে। ধন্যবাদ।